ৰিয়া গুড মৰ্নিং ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱাই মুৰ্গীজনীয়ে ইমান চিঞৰ বাখৰ কৰিছে আৰু টোপনিৰ পৰা পুতুককৈ সাৰ পালোঁ। একদম সাৰ পায়ে অশান্তি লাগিলে তাইৰ চিঞৰটো শুনি, কাৰণ পুৱা টোপনিৰ পৰা সাৰ পালে ভাল নালাগে দিয়কচোন। অকণমান ৰাতিও শুওঁতে দেৰি হয়, যিহেতু মোনাৰ লগত দিগদাৰ হয়, আৰু সেইটো কাৰণে উঠিয়ে তাইক প্ৰথমতে খুলি দিলোঁ, আৰু খুলি দিয়ে তাইক অকণমান চাউল খাবলৈ দিলোঁ। তাৰপিছত দিনৰ ইটো সিটোতো কৰি থাকিম, আৰু কৰিবতো লাগিবই দিয়কচোন। ঘৰুৱা কাম যিহেতু শেষ হয় জানো? মানুহৰ যিকোনো কাম কেতিয়াও শেষ নহয়। যদি আপুনি কৰিম বুলি ভাবে কৰিয়ে থাকিব লাগিব, কাম ওলায়ে থাকিব। তো চাই থাকিব ভিডিঅ'টো আপোনালোকে। গাটো ধুয়ে থাপনাখনত পূজা কৰি ল'লোঁ, কাৰণ পূজা কৰিলে মনটো ভাল লাগে, দিনটো শুদ্ধ যায়। আৰু এতিয়া মুৰ্গীজনীয়ে কণী পাৰিছে, চাওঁ আহকচোন কণী পাৰিলে নে নাই। ৰিয়া পাৰিলে কণী, আৰু এইয়া কণী, মুৰ্গীজনীয়ে কণী পাৰিলে। লোকেল কণী খাবলৈ খুবেই ভাল, গতিকে ঘৰত মুৰ্গী চুৰ্গী পালি এনেকৈ কণী চণী খাই থাকিব পাৰিলে ভালেই লাগে দিয়কচোন। এইফালে মোনা খেলি আছে আমাৰ। মই এতিয়া আহিছোঁ পাকঘৰটো চাফা কৰিবলৈ। বিৰাটে ধূলি উৰে, আৰু যোৱাকালি ৰাতি বতাহ বৰষুণ আহিছিলে, গোটেইফালে ধূলি, সেইটো কাৰণে পাকঘৰটো অকণমান চাফা কৰি ল'লোঁ। ফিল্টাৰৰ পানী শেষ হৈ গৈছিলে, ফিল্টাৰত পানী দি দিলোঁ। তাৰপিছত বিৰাটেই ভোক লাগিলে, ৰাতিপুৱা একো খোৱাও নাই, অকল খালী চাহে খাইছিলোঁ। ভাবিলোঁ ৰেচিপি এটা বনাওঁ, আপোনালোককো দেখুৱাওঁ। একেবাৰে সাধাৰণভাৱে বনাম মই ফ্ৰাইড ৰাইচ। ফ্ৰাইড ৰাইচত দিছোঁ মই পিঁয়াজ, জলকীয়া, তেজপাত, নিমখ, হালধি। আৰু কেনেদৰে বনাওঁ চাই থাকক আপোনালোকে। ৰাতিৰ ভাত আছিলে, ভাতখিনি মই ফ্ৰাইড ৰাইচ কৰিয়ে খালোঁ। এনেকৈ আপোনালোকেও খাব পাৰে, হয়তো বহুতে খায়ো। কোনে কোনে এনেকৈ খাই জনাবচোন মোক। মই ইয়াত এড কৰিম ছানৰাইজ জিৰা, বিৰাটেই সোৱাদ হয়। জিৰা দিলে বিৰাটেই সোৱাদ হয়। আৰু চাওক, মোৰ হৈ গ'ল ৰেচিপি। দেখিবলৈতো ভালেই লাগিছে, কিন্তু খাবলৈও একেবাৰে ভাল লাগিছে জানেনে? মই পুদিনা পাতো এড কৰিছোঁ দেই, আপোনালোকক ক'বলৈ পাহৰিলোঁ। মোনা টোপনিৰ পৰা সাৰ পালে, আৰু বিৰাট ভোক লাগিছে ফ্ৰেণ্ড। ইটো সিটো কৰি থাকোঁতে খাবলৈ একেবাৰে সময়ে পোৱা নাছিলোঁ। ফ্ৰাইড ৰাইচখিনি ঠাণ্ডাই হৈ গ'ল, তাক বহাই দিছোঁ গাড়ীখনত। চেণ্ডেলটো দেখিছেনে? সি বাৰে বাৰে ভৰিখন মাৰি আছে, পেপাৰ দৰে আৱাজ উঠে, আৰু বিৰাট ফূৰ্তি পাহে আৱাজটো উঠিলে। সেইকাৰণে বিৰাট জঁপিয়াই নাচি আছে, আৰু তাক গাড়ীখনত বহাই থৈ মই খাবলৈ ল'লোঁ। বিৰাট ভোক লাগিছে, তাৰ লগত কথা পাতি খাই আছোঁ, নহ'লে সি কান্দিবলৈ ধৰে। এতিয়া লৈ আহিছোঁ আপোনালোকৰ ওচৰত ব্লাউজৰ ডিজাইন কেইটামান। আশা কৰোঁ আপোনালোকে ডিজাইনকেইটা ভাল পাব। তো ফ্ৰেণ্ড, আজি ব্লাউজৰ এই ডিজাইনকেইটাৰ লগতে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে চাই লওক ডিজাইনকেইটা কেনেকুৱা লাগে, কমেণ্টত জনাব। ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো লগ পাম অন্য এদিন আন এটা ভিডিঅ'ৰ সৈতে। সকলোৱে ভালে কুশলে থকাৰ কামনা কৰিলোঁ। বাই বাই।